ডিয়াৰ ইউটিউবাৰ্ছ, তোমালোকে চিনেমাৰ প্ৰমোশ্যন কৰি ইচ্ছা কৰা। চিনেমাৰ প্ৰমোশ্যনৰ নামত ইউটিউবাৰে কাজিয়া কৰি মৰি যোৱা আমাৰ একো ক'ব লগা নাই। কিন্তু চৰকাৰৰ পৰা কোনে কি বিচাৰিব, কোনে কি ল'ব বা নল'ব, সেই সন্দৰ্ভত জ্ঞান নিদিবা। চৰকাৰ এখন কিয় গঠন হয়, জনতাৰ প্ৰতি চৰকাৰৰ দায়িত্ব কি, এই সন্দৰ্ভত তোমালোকৰ ৰাজনীতি আৰু সমাজনীতি সন্দৰ্ভত যদি সামান্যতম জ্ঞানো নাই, তেতিয়াহ'লে এনেই বকি নাথাকিবা, বৰ বেয়া দেখি। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তোমালোকৰ নিচিনা এই জ্ঞান নাইকিয়াবোৰে এতিয়া সমাজৰ যিকোনো এটা বিষয়েৰে প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব পায়, আৰু এই কথাটোৱে বৰ্তমান সময়ৰ আটাইতকৈ ভয়ংকৰ কথা। ইউটিউবৰ হ'ম বুলি ইনষ্টলমেণ্টত আইফোন এটা লোৱাৰ দৰে দুখনমান কিতাপো কিনি পঢ়িবা। চিনেমাৰ প্ৰচাৰ কৰি কৰি যেতিয়া ৰাজনীতিৰ কথা ক'বলৈ যাবা, তেতিয়া এই জ্ঞান বুদ্ধিবোৰে অলপ কামত দিব। ৰাজ্য এখনৰ নিবনুৱা সমস্যা দূৰ কৰা, আৰ্থিকভাৱে সকলোকে সবল কৰা, শিক্ষা, স্বাস্থ্য ইত্যাদি উন্নত কৰা, এইবোৰেই চৰকাৰৰ কাম। আৰু চৰকাৰৰ পৰা এই সুবিধাসমূহ পোৱাটো প্ৰতিজন নাগৰিকৰে অধিকাৰ। আৰু এতিয়া তোমালোকে ক'বা, ৰাঘৱ নোচোৱাবোৰে চৰকাৰী চাকৰি কিয় বিচাৰে বুলি? হাস্যকৰ দেই। চাকৰি স্কুটি কোনো মন্ত্ৰী বিধায়কে নিজৰ পকেটৰ ধন খৰচ কৰি নিদিয়ে। অন্ততঃ এই সাধাৰণ জ্ঞান কিন্তু থাকিব লাগে। তুমি মামা চেলালা বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰো কাৰো মামা হৈ নাযায় যে কোনোবা ভাগিনীয়েকক পকেটত আহি এপইণ্টমেণ্ট লেটাৰ গুজি দি যাব। অকল যতীন বৰাৰ ৰাঘৱেই নহয়, এইখন চৰকাৰক ভোট নিদিয়া মানুহেও এইখন চৰকাৰৰ পৰা এই সুবিধাসমূহ লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। তোমালোকো যে ক'ত যতীন বৰা, ক'ত চৰকাৰৰ পৰা জনতাই বিচৰা অধিকাৰ। ব্যস্ততাৰ মাজতো সময় অকণ উলিয়াই জ্ঞান অলপ দিলোঁ, কাৰণ একো নজনাকৈ আবুল তাবুল বমিয়াই আমাৰ নিউজ ফিডতেতো ওলাবা। আৰু এতিয়া যদি কোৱা যে মোৰ মোবাইল, মোৰ পেজ, মোৰ ইউটিউব চেনেল, তেতিয়াহ'লে ঠিক আছে, তুমি তোমাৰ ইচ্ছামতে কাম কৰা, কিন্তু এই ভিডিঅ'বোৰ আপলোড কৰি অনলি মি কৰি থবা। পিছত যেতিয়া জ্ঞান বুদ্ধি বাঢ়িব, তেতিয়া এইবোৰকে চাই হাঁহি হাঁহি ৰস ল'ব পাৰিবা। আৰু এই ভিডিঅ' চাই থকাবোৰকো কৈছোঁ, এনেই ফূৰ্তিতে কাৰোবাৰ চেনেল ছাবস্ক্ৰাইব কৰি ইউটিউবাৰ বনাই নিদিব। আপোনাক ৰিকুৱেষ্ট কৰাই চেনেল ছাবস্ক্ৰাইব কৰাব আৰু পিছত আপোনাকেই তেওঁলোকৰ ফেন বুলি ক'ব।